নমস্কাৰ বন্ধুসকল, পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। অসমীয়া নৱবৰ্ষ কেনেকুৱা যাব জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। বন্ধুসকল, আপুনি এই ভিডিঅ'টো চোৱাৰ আগতে আপোনাৰ লগ্ন ৰাশি কি হয় সেইটো উলিয়াই ল'ব লাগিব। লগ্ন ৰাশি উলিয়াবলৈ আপোনালোকে গুগলত লগ্ন লৰ্ড কেলকুলেটৰ বুলি চাৰ্চ কৰিব, নতুবা ডেছক্ৰিপশ্যন চেক কৰক, তাত এটা লিংক দিয়া আছে। এই লিংকটোত গৈ আপোনালোকে ডিটেইলছখিনি ফিল আপ কৰিব। আপোনাৰ নাম, আপোনাৰ জন্মৰ যিটো ঠাই, জন্ম তাৰিখ, জন্ম সময় ফিল আপ কৰাৰ পাছত আপোনালোকে লগ্ন লৰ্ড কোন হয় এইটো জানিব পাৰিব। বন্ধুসকল, হয়তো আপোনালোকে লগ্ন ৰাশি উলিয়াই ল'লে। এতিয়া আমি ভিডিঅ'টোত আগবাঢ়ো আহক। যদি আপোনালোকে লগ্ন ৰাশি উলিয়াব পৰা নাই, প্লিজ কমেণ্ট কৰিব। তেনেহ'লে বন্ধুসকল ষ্টাৰ্ট কৰোঁ। মেঘ ৰাশি ব্যক্তিসকলৰ কেনেকুৱা যাব অসমীয়া নৱবৰ্ষটো। আপোনালোকে ভ্ৰমণৰ খুব চান্স বনিব। এই বৰ্ষটোত আপোনালোকে ভ্ৰমণ খুব কৰিব পাৰে। খৰচ বাঢ়িব, আপোনালোকৰ খৰচ বচাব বিচাৰিলেও আপোনালোকৰ খৰচ বাঢ়িবই। আপোনাৰ লগত এনেকুৱা কিছুমান ঘটনা হ'ব যিটো আপুনি এক্সপেক্ট কৰা নাছিল। আপোনালোকে ৰেডি থাকক আনএক্সপেক্টেড ঘটনাক ফেচ কৰিবলৈ। হায়াৰ এডুকেশ্যনৰ কাৰণে এই সমস্যা বহুত ভাল যাব। যদি আপুনি ভাবি আছিল হায়াৰ এডুকেশ্যনৰ কথা, তেনেহ'লে আপোনালোকে নিশ্চয় যোৱা উচিত। আপোনালোকে এই সময়ছোৱাত নতুন কোৰ্চ বা নতুন স্কিলছ শিকিব পাৰে। যিসকলে বিয়াৰ কথা ভাবি আছিল তেওঁলোকৰ কাৰণে এই সময়ছোৱা বিয়া হোৱা বহুত বেছি সম্ভাৱনা আছে। ইমানেই আছিল মেঘ ৰাশি জাতকসকলৰ কাৰণে। মেঘ ৰাশি জাতকসকলৰ অভাৰঅল ভালেই যাব। আপোনালোকে শনিবাৰ আৰু মঙলবাৰে হনুমানজীৰ আৰাধনা কৰিব, হনুমান চালিচা পাঠ কৰিব, নহ'লে সুন্দৰকাণ্ড পাঠ কৰিব পাৰে। তেনেহ'লে আৰু বহুতো বেছি ভাল ফলাফল পাব। বন্ধুসকল, কমেণ্ট কৰিব আপোনালোকে কেনেকুৱা পালে। বৃষ ৰাশি ব্যক্তিসকলৰ কেনেকুৱা যাব এই অসমীয়া নৱবৰ্ষটো। আপোনালোকে আনএক্সপেক্টেড ধন, প্ৰমোশ্যন, ইনক্ৰিমেণ্ট, অপৰচুনিটি পাব। আপোনালোকে যি হাৰ্ডৱৰ্ক কৰি আছিলে তাৰ ফল পাবলৈ গৈ আছে। আপোনাৰ সন্তানৰ স্বাস্থ্য বেয়া হোৱাৰ সম্ভাৱনা আছে। এইটো অলপ সময়তে ঠিক হৈ যাব, তাৰ বাবে চিন্তা কৰিব নালাগে। আপোনালোকক গুড নিউজ মিলাৰ বহুত বেছি সম্ভাৱনা দেখিছোঁ এই সময়ছোৱাত। আপোনালোকে এই সময়ছোৱাত অভাৰথিংক কৰাৰ পৰা বাচিব, কিয়নো তাৰ ফলত বিভিন্ন স্বাস্থ্যৰ অৱনতি হোৱা দেখা দিছে। আপোনালোকে ঘৰতে হ'লেও এক্সাৰচাইজ কৰিব, নহ'লে জিম জইন কৰক। শনিবাৰে শনি মন্দিৰত তিল তেলৰ চাকি জ্বলাব। মিথুন ৰাশি ব্যক্তিসকলৰ কাৰণে কেনেকুৱা যাব অসমীয়া নৱবৰ্ষটো। এই সময়ছোৱাত আপুনি বহুতো অপৰচুনিটিছ পাব, কিন্তু ভাবিব কোনটো কৰিলে আপুনি বেছি সময়ৰ কাৰণে লাভ হ'ব। মাৰ স্বাস্থ্য কেয়াৰ লোৱা উচিত, কিয়নো মাৰ স্বাস্থ্য সম্বন্ধিত যিকোনো প্ৰব্লেমে দেখা দিয়া সম্ভাৱনা দেখিছোঁ। যিসকলে বহুদিনৰ পৰা ভাবি আছিল বিয়া কথা, এই সময়ছোৱাত হোৱাৰ বহুতো বেছি সম্ভাৱনা আছে। এই সময়ছোৱাত আপুনি ভাগ্যৰ ছাপোৰ্ট পাব। যদি আপুনি সন্তানৰ কথা ভাবি আছিল তাৰ কাৰণে এই সময়ছোৱা উত্তম হ'ব। কেৰিয়াৰ কাৰণেও ভাল যাব এই সময়ছোৱা। আপোনালোকে বিকলাংগ ব্যক্তিক দান কৰি সহায় কৰিব। কৰ্কট ৰাশি ব্যক্তিসকলৰ কাৰণে কেনেকুৱা যাব অসমীয়া নৱবৰ্ষটো। আপোনাৰ লং ট্ৰেভেল হ'ব পাৰে, ৰিলিজিয়াছ প্লেচ নাইবা হায়াৰ এডুকেশ্যনৰ কাৰণে যাব পাৰে। পাহাৰীয়া ঠাইও যাত্ৰা হ'ব পাৰে আপোনালোকৰ। আপুনি বহুত আগতে কাৰোবাক ধন দিছিল আৰু সেই ধন ঘূৰাই পোৱা নাছিল, তেনেহ'লে এই সময়ছোৱাত সেই ধন ঘূৰাই পোৱাৰ বহুতো বেছি সম্ভাৱনা আছে। এই সময়ছোৱাত অকলশৰীয়া ফিল কৰিব, আইচলেশ্যনত যাব মন যাব। শনিবাৰে ক'লা বস্তু দান কৰিব। সিংহ ৰাশি ব্যক্তিসকলৰ কেনেকুৱা যাব এই অসমীয়া নৱবৰ্ষটো। বিবাহ আৰু সন্তান প্ৰাপ্তিৰ কাৰণে শুভ সময় এই সময়ছোৱা। আপোনাৰ ফ্ৰেণ্ডছৰ পৰা জ্ঞান প্ৰাপ্তি হ'ব পাৰে, ভাল এডভাইচ দিব পাৰে লগৰ কোনোবাই, যাৰ ফলত আপোনাৰ লাভ হ'ব। কিন্তু এই সময়ছোৱাত ফ্ৰেণ্ডছৰ লগত সম্বন্ধ বেয়া হোৱাৰো সম্ভাৱনা দেখা গৈছে। পৈতৃক সম্পত্তি পোৱাৰ সম্ভাৱনা আছে। ভাগ্য ভৰসাত নাথাকি কৰ্মত ধ্যান দিয়া উচিত এই সময়ছোৱাত। আপোনালোকে নীল শনি স্তোত্ৰম পঢ়িব এই সময়ছোৱাত। কন্যা ৰাশি ব্যক্তিসকলৰ কাৰণে কেনেকুৱা যাব অসমীয়া নৱবৰ্ষটো। শনিদেৱ আপোনাৰ মেৰিড লাইফত ইম্পেক্ট কৰিব, স্পাউছৰ হেল্থত ইম্পেক্ট কৰিব, মেণ্টেলি ডিষ্টাৰ্ব হোৱাৰ সম্ভাৱনা দেখা দিছে। নতুন ফেমিলি মেম্বাৰ এডিশ্যন হ'ব পাৰে এই সময়ছোৱাত। কামত ডিষ্ট্ৰেকশ্যন আহিলেও ফ'কাছ কৰিব ডিচিপ্লিন আনিবলৈ। জব চেঞ্জেছ বা প্ৰমোশ্যন হ'ব পাৰে।
আপোনালোকে উপায় হিচাপে শনিবাৰে ছাতি দান কৰিব। তুলা ৰাশি ব্যক্তিসকলৰ কেনেকুৱা যাব এই অসমীয়া নৱবৰ্ষটো? আপোনালোকে ভাগ্য ছাপোৰ্ট পাব। হায়াৰ এডুকেশ্যনৰ কাৰণে উত্তম সময়। বিয়া, সন্তান প্ৰাপ্তি, কেৰিয়াৰ গ্ৰোথ দিব এই সময়ছোৱাত। অভাৰঅল ভাল সময় যাব তুলা ৰাশি ব্যক্তিসকলৰ কাৰণে। এলেহুৱা অনুভৱ কৰিব পাৰে সেই সময়ছোৱাত। ব্যায়াম কৰা উচিত। কম্পিটিটিভ এক্সাম দিয়াসকলে সফলতা পাব। উপায় হিচাপে আপোনালোকে বিষ্ণু মন্দিৰ যাব আৰু হালধীয়া বস্ত্ৰ দান কৰিব। বৃশ্চিক ৰাশি ব্যক্তিসকলৰ কাৰণে কেনেকুৱা যাব অসমীয়া নৱবৰ্ষটো? কাৰোবাৰ গোপন কথা গম পাব পাৰে এই সময়ছোৱাত। ব্ৰেকআপ হোৱাৰ বহুত বেছি সম্ভাৱনা আছে। বিবাহ দিলেই হ'ব। যদি আপোনালোকে কাৰোবাৰ লগত কথা বতৰা হৈছে তাত বিচ্ছেদ হোৱাত বহুত বেছি সম্ভাৱনা দেখা দিছে। অলপ সাৱধান হ'ব। আপোনালোকৰ লগত স্কেম হ'ব পাৰে। আপোনালোকে উপায় হিচাপে হনুমান চালিচা পাঠ কৰিব আৰু মেডিটেশ্যন কৰিব। ধনুৰাশি ব্যক্তিসকলৰ কেনেকুৱা যাব অসমীয়া নৱবৰ্ষটো? বিবাহ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ব্যৱসায় কৰিম বুলি যদি ভাবি আছিল তাৰ কাৰণে উত্তম সময়। ঘৰত ৰিন'ভেশ্যন হ'ব পাৰে। গাড়ী বা নতুন সম্পত্তি লোৱাৰ সম্ভাৱনা দেখা দিছে। এনিমি বৃদ্ধি হ'ব পাৰে। ক্ৰিটিচাইজ কৰিব পাৰে আপোনাৰ। ভৱিষ্যতক লৈ বহুতো বেছি চিন্তা আৰু ভয় ভাৱ আহিব পাৰে। উপায় হিচাপে আপোনালোকে বৃদ্ধ ব্যক্তিক কিছু ধন দি সহায় কৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ কেনেকুৱা যাব অসমীয়া নৱবৰ্ষ? আপোনালোকৰ কাৰণে এই সময়ছোৱাত ভাল যাব। আপোনালোকে বহুত দিনৰ পৰা যি প্ৰব্লেম চলি আছিল সেইবোৰ শেষ হ'ব গৈ আছে। ভাই ভনীৰ লগত সম্বন্ধ ভাল হ'ব। কম মেহনতত ৰিজাল্ট পাবলৈ গৈ আছে। যিহেতু আপোনালোকে বহুতো দিনৰ পৰা বহুত মেহনত কৰিও অলপ ৰিজাল্ট পাইছিল, সেইটো সলনি হ'ব। অতি কম মেহনতত ৰিজাল্ট পাবলৈ গৈ আছে আপোনালোকে। স্বাস্থ্য ধ্যান ৰখা উচিত। আপোনালোকে উপায় হিচাপে শ্ৰী হনুমান আৰু শ্ৰীকৃষ্ণৰ পূজা কৰি থাকিব। কুম্ভ ৰাশি ব্যক্তিসকলৰ কেনেকুৱা যাব অসমীয়া নৱবৰ্ষটো? এই সময়ছোৱাত আপোনালোকৰ কাৰণে বহুতো ভাল যাব। কেৰিয়াৰ, মেৰিজ সকলোতে ভাল যাব। ধন বৃদ্ধি হোৱাৰ বহুতো বেছি সম্ভাৱনা দেখা দিছে। দেউতাৰ স্বাস্থ্য সমস্যা হোৱাৰ সম্ভাৱনা আছে। কেয়াৰ ল'ব আপোনালোকে দেউতাক। সাতমুখী বা চুধমুখী ৰুদ্ৰাক্ষ পিন্ধিব আপোনালোকে এই সময়ছোৱাত। দাঁতৰ সমস্যাও দেখা দিব পাৰে। এলাহ নকৰিব। এলাহৰ কাৰণে জীৱনত পাবলগীয়া বহুতো ভাল ফলৰ পৰা আপোনালোকে বঞ্চিত থাকিব পাৰে। যদি এলাহ নকৰে আপোনালোকে বহুতো বেছি ভাল সুফল পাব। যদি এলাহ কৰে আপোনালোকে বহুতো বেছি পতন হোৱাৰ চান্স বেছি। মীন ৰাশি ব্যক্তিসকলৰ কাৰণে কেনেকুৱা যাব পাৰে অসমীয়া নৱবৰ্ষ? আপুনি স্বাস্থ্য বহুত বেছি ধ্যান ৰখা উচিত। পেটৰ সমস্যা বাঢ়িব পাৰে। সাতমুখী বা চুধমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব এই সময়ছোৱাত। কৰ্মৰ ফল লাহে লাহে পাব পাৰে। মানসিক প্ৰব্লেম, ষ্ট্ৰেছ হ'ব পাৰে। ৰাতি দেৰিকৈ হোৱা অভ্যাস হ'ব পাৰে। ডিচিপ্লিন আৰু হাৰ্ডৱৰ্ক কৰিব নেৰিব এই ব্যক্তিসকলে। এই সময়ছোৱাত নতুন ঘৰ লোৱাৰ সম্ভাৱনাও দেখা দিছে। আপোনালোকে উপায় হিচাপে দান কৰিব দুখীয়া ব্যক্তিসকলক। যিকোনো বস্তু দান কৰিব পাৰে আপোনালোকে আৰু হনুমান চালিচা পাঠ কৰিব। ধন্যবাদ। বন্ধুসকল, আপোনালোকে কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব। আৰু আপোনালোকে যদি কুণ্ডলী বিশ্লেষণ কৰিব বিচাৰিছে তেনেহ'লে স্ক্ৰীণত দেখুওৱা নাম্বাৰটোত যোগাযোগ কৰিব। ধন্যবাদ।